যে আজি আমি ইমান কাইকষ্টৰ মাজেৰে ঘৰুৱা সমস্যাবিলাক জলাঞ্জলি দি উপাৰ্জনৰ পথবিলাক আজি আমি ৰুদ্ধ কৰি ভকতৰ সংগত যে বহিছোহি কিয় বহিছোহি আমি মহালাভৰ কাৰণে বহিছো কি মহালাভ হ'ব সেই মহালাভ মাধৱদেৱে কৈছে যে একান্ত ভকতভাৱে নিৰ্মল কৃষ্ণৰ গুণ গায় এটা বহি আছে বৈকুণ্ঠকো কৰিবলৈ জুৰি সেইদৰে বোলে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণানুকীৰ্তন য'ত কৰা হয় তালৈ ভগৱন্তই বৈকুণ্ঠৰ কামৰ পৰা আঁতৰি আহি পেলাই এই ঠাইত ৰৈ আৰু আমাৰ দিহানামৰ সুৰত আমাৰ ভকতসকলে সেই মাধৱদেৱৰ বাণীকাৰকে সুন্দৰকৈ ব্যাখ্যা এনেধৰণে কৈছে হে ৰম নালাগে যাবলৈ কাঠি বৃন্দাবনত কৃষ্ণ নাই মোহন বাহিল ভকতৰ মাজতে আছে হিৰ এবাৰ আপোনালোকৰ শিৰ উঠি নিগৰাই দিয়কচোন আৰু প্ৰমাণ অজস্ৰ আছে গীতা শাস্ত্ৰত আছে মোৰ নাম গুণ কথা কৈতে কোনে কহে দয়াৰে আকুল শৰীৰে নহে আধে বেথে যাওঁ মই চাবুহনি দেখি বোলে ভগৱন্তৰ কথা যিসকলে গায় সেইসকলে ভকত আৰু যিসকল ভকতে ভগৱন্তৰ কথা গাবলৈ আহে তেওঁলোকক দেখিবলৈ ঈশ্বৰে ভাল পায় অনুপস্থিত হয় আৰু আশীৰ্বাদৰ টোপোলা দি থাকে তেতিয়াহ'লে আপুনি মই বাৰু দুৰ্ভগীয়া নহয়নে যদি আমি এই ভকতৰ সংগলৈ নাহো আপুনি মই বাৰু অজ্ঞানী নেকি সাধু সংগলৈ মই ঘৰখনৰ মুৰব্বীটো হৈ অকলে আহোঁ ঘৰখনৰ আপোন ভাই ককাই বাই ভনী পু বোৱাৰী ঘৰত মই বোৱাৰীহঁতক নীতি শিক্ষাৰ কথা দিওঁ কিন্তু মই অভিভাৱক হিচাপে সভা সমিতিলৈ ভাল কথা শুনিবলৈ কিন্তু মই বোৱাৰীহঁতক ল'ৰাবিলাকক লৈ নাযাওঁ মই নিশ্চয় সাৰ্থক গতিকে এই যিটো ধাৰা এইটো ওলোটাই দিবৰ কাৰণে আমি এই সভা সমিতি গুৰুত্ব দিব লাগিব এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানেই ধৰ্ম নাথাকক লাগিলে যিমানেই ভক্তি নাথাকক লাগিলে যিমানেই যত যি নাথাকক লাগিলে আটাইতকৈ ডাঙৰ তীৰ্থস্থান কোনখন জানে ঘৰখনতকৈ ডাঙৰ তীৰ্থস্থান বিশ্ব ব্ৰহ্মাণ্ডতেই নাই ঘৰখনতকৈ ডাঙৰ শিক্ষানুষ্ঠান এই বিশ্ব ব্ৰহ্মাণ্ডখনতেই নাই বিদ্যালয় অৰ্থ কেৱল শিক্ষাৰ এটা মাধ্যম ঘৰখনে শিক্ষাৰ মূল মেৰুদণ্ড যিখন ঘৰৰ প্ৰত্যেকজন ব্যক্তিৰ আচৰণ বিধি নিপুণ আৰু নিষ্ঠা সেইখন ঘৰৰ সতি সন্ততি অংকুশবিলাক সদায় উজ্জীৱিত হয় প্ৰফুল্লিত মনৰ উচ্চাকাংক্ষী মনৰ আৰু যিখন ঘৰৰ ভাৱ ধাৰা চিন্তা আদি নিম্নগামী সেইখন ঘৰৰ ল'ৰা ছোৱালী উচ্চ শিক্ষাৰে হয়তো হ'ব পাৰে কিন্তু ভাৱনাবিলাক নিম্নগামী
এতিয়া আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দুটা দৰ্শনৰ ওপৰত আমি আলোচনা কৰোঁ। গৃহস্থী সংসাৰৰ ওপৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি মত দিছিল? অ গৃহস্থী ৰহম ধৰ্ম সংসাৰত নাই, নিয়ম সংযমে মাথো থাকিবা সদায়। গুৰু শ্ৰীমন্ত শংকৰদেৱৰ মত। কিন্তু মাধৱদেৱৰ মত এনে ধৰণৰ, ও গৈৰাই পৰে সুখ সংসাৰত নাই, নিয়ম সংযমে মাথো থাকিবা সদায়। ব্ৰহ্মপুত্ৰৰ যিটো ধাৰা, এই ব্ৰহ্মপুত্ৰৰ ধাৰাত দুটা ফালৰ পৰা নদী আহি একেটা ধাৰাৰে বৈ গৈছিল। গুৰুজনাৰ উক্তিটো খুব সুন্দৰ যুক্তি, মাধৱদেৱৰ উক্তিটো খুব সুন্দৰ যুক্তি। এইকেইটা বিষয়ে আজি আমি আলোচনা নকৰোঁ, কাৰণ বহুত দীঘল হ'ব। তথাপিতো আমি গৃহস্থী ধৰ্মৰ বিষয়ে দুআষাৰ কথা পাতিম। মাধৱদেৱৰ গৃহস্থী ধৰ্মৰ যদিও তেখেতে নকৰিলে, কিন্তু গৃহস্থী ধৰ্মৰ মাধৱদেৱৰ যিটো বাৰ্তা, যিটো মেছেজ, সেই কথাটো কিন্তু আমি আজি জানিব লাগিব। এতিয়া আমি শ্ৰী শ্ৰী মাধৱদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো প্ৰচাৰ কৰিলে, কিয় শ্ৰীমন্ত শংকৰদেৱক মাধৱদেৱে গুৰু মানিব লগা হ'ল, বা মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক কিয় জীৱনৰ সৰ্বোচ্চ শিখৰত ৰাখিব লগা হ'ল, এই বিষয়ে আপুনি মই অকণমান দূৰৰ পৰা চাই আছে। আমি সকলোৱে ঈশ্বৰৰ বিশ্বাস কৰোঁ, আমি ভগৱানক বিশ্বাস কৰোঁ সকলোৱে। এই বিশ্ব ব্ৰহ্মাণ্ডখন এজন অনন্ত ঈশ্বৰৰ দ্বাৰাই পৰিচালিত হয়। আমাৰ ভজনীয়া বাবাইসকলে গম পায়, ভজনৰ বিষয়ে গোটেই কথাখিনি জানে। অনন্ত নাৰায়ণে এই বিশ্ব ব্ৰহ্মাণ্ড প্ৰদান কৰিবৰ মন মেলি নাভি কমলৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰি সেই ব্ৰহ্মাৰ দ্বাৰাই জীৱসকল সৃষ্টি কৰিলে। আৰু এই জীৱসকলক পালন কৰিবৰ কাৰণে অনন্ত নাৰায়ণে বিষ্ণু ৰূপ ল'লে, আৰু জীৱসকলক সময়ত সংহাৰ কৰিবৰ কাৰণে সেই অনন্ত নাৰায়ণেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ৰূপ লৈ এই বিশ্ব ব্ৰহ্মাণ্ড বৰ্তাই ৰাখিছে। সৃষ্টি স্থিতি লয়ৰ কাৰণে পৰম ব্ৰহ্ম ভগৱন্তই তিনিটা ৰূপ ল'লে যদিও অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ যে সমস্ত জীৱকুলৰ ভিতৰত জীৱশ্ৰেষ্ঠ মানুহ, আৰু জীৱশ্ৰেষ্ঠ মানুহে যদি লক্ষ্য পথৰ পৰা বিচলিত হয়, তেতিয়াহ'লে মোৰ কিন্তু জীৱ সৃষ্টি কৰা কাৰ্যকতা নহ'ব। গতিকে লক্ষ্য পথৰ পৰা বিচলিত নহ'বলৈ হ'লে কিছুমান আমি পানী দিব লাগিব, কিছুমান সূত্ৰ দিব লাগিব, কিছুমান অমৃত ৰস দিব লাগিব, যি ৰসৰ দ্বাৰাই, যি সন্ধানৰ দ্বাৰাই মানুহে লক্ষ্য পথত উপনীত হ'ব। আৰু সেই অমৃত ৰসৰ সন্ধানেই হৈছে পবিত্ৰ মহাভাগৱতৰ উক্তি, যি উক্তি অনন্ত নাৰায়ণে সৃষ্টিৰ গৰাকী ব্ৰহ্মা। আৰু সেই ব্ৰহ্মাই যেতিয়া জীৱসকল সৃষ্টি কৰি দেখিলে যে মই জীৱ সৃষ্টি কৰাৰ মাজতেই ব্ৰতী আছে, মইচোন জীৱ তৰণৰ উপায় সন্দৰ্ভত মই বাৰ্তা দিবলৈ মানুহসকলক ওচৰলৈ যাবলৈ মোৰ সময় নাই, গতিকে এই বাৰ্তাটো মই কাৰ যোগেদি দিম। চিন্তা প্ৰশ্ন কৰি গুণী জাতি ব্ৰহ্মাই সেই যিটো অমূল্য পেৰা, সেই অমূল্য পেৰাৰ দায়িত্ব দিলে ব্ৰহ্মাই, দিলে নাৰদক। আৰু নাৰদে গোটেই বিশ্বজগত ভগৱন্তৰ ৰাম নামেৰে মুখৰিত কৰি পবিত্ৰ ধামলৈ ৰূপান্তৰিত কৰিছে যদিও নাৰায়ণৰ নামৰ মহত্বত যেন কোনোবাখিনি ৰৈ গৈছে, এই ভাৱটো নাৰদৰ আশাই আছিল। আৰু সেয়েহে নাৰদে তেখেতে সেই অমৃত ভাণ্ডাৰৰ কোনোবা এজন যোগ্য ব্যক্তি দিবৰ কাৰণে ভ্ৰমি ফুৰোতে এদিন ভাগৰি নাথাকিব ব্যাসমুনিক। আৰু সেই ব্যাসমুনিক নাৰদ মুনিয়ে জীৱন তৰণৰ উপায় মহাভাগৱতৰ অমৃত বাৰ্তাখিনি প্ৰদান কৰিলে। আৰু সেই ব্যাসমুনিয়ে সেই বাৰ্তাটো দিবৰ কাৰণে এজন যোগ্য ব্যক্তি বিচাৰি শেষত তেখেতে মহামুনি ভূপদেৱক লগ পালে। বস্তুটো চাইছে দেই, ক'ৰ পৰা কেনেকৈ আহিছে দেখিছেনে?
সকলোৱে যোগ্য যোগ্য বচন ধৰা আপুনি মই যদি যোগ্য হওঁ সমাজখনত তেতিয়াহে যোগ্যভাৱে জীয়াই থাকিব পাৰিম। যদি আমি যোগ্য নহওঁ সেইকাৰণে আমি জীয়াই থাকিব নোৱাৰিম। আমি আজি ল'ৰাবিলাকে যিবোৰ হাই ছেকেণ্ডেৰীতে হওক বা মেট্ৰিকতে হওক ভাল ৰিজাল্ট কৰিছে আমি সিহঁতক আমি এটা বুজাব লাগিব যে উপায়ো আজি তুমি তোমাৰ দেউতাৰ নামেৰে পৰিচয় হৈছা, তোমাৰ দেউতাৰ আমুকাৰ জীয়েক আমুকাৰ ল'ৰা আজি সুখ্যাতি অৰ্জন কৰিছে, কিন্তু এনেকুৱা এটা দিন আহিব লাগিব তোমাৰ নামেৰে তোমাৰ দেউতাই পৰিচয় পাব লাগিব। হয়নে বাৰু? তোমাৰ নামেৰে বোলে এইজন আমুকাৰ বোলে এইজন খগেন বৰা তেওঁৰ ল'ৰা APSC এইবাৰ সুখ্যাতি অৰ্জন তেওঁ বোলে ডিব্ৰুগড় জিলাৰ DC দেউতাক আকৌ এটা খগেন বৰা। এই যিটো বাৰ্তা এই মেছেজটো আমি দিব পাৰিব লাগিব আমি ল'ৰাবিলাক। আৰু এটা কথা মই এই আকাশতে কৈ মোৰ ভাতৃপ্ৰতিম যিসকল অনুজ আছে তেওঁলোকে এটা কথা সদায় মন কৰিবা, এই সংসাৰখনত প্ৰত্যেকটো বস্তুৱে সীমিত আৰু নিজৰ প্ৰাপ্যটো সদায় পাবা। যিটো বস্তু তুমি আজি লৈ লোৱা সেই বস্তুটো কিন্তু কালিলৈ নাপাবা। যিটো তুমি কালিলৈ ল'ব লগা আছিল সেইটো কিন্তু আজিয়ে লৈ ল'লে নহ'ব। অৰ্থাৎ ঘৰত গছ এজোপাত ফল এটা লাগিছে যেনিবা ফলটো যদি পকে পকা ফলটো হোৱাটো তুমিয়ে খাবলৈ পাবা, আৰু কেঁচাতে যদি তুমি খাই দিব খোজা তেতিয়াহ'লে পকা সময়ত কিমান সোৱাদ হ'লহেঁতেন নোৱাৰিবা। সেইকাৰণে লক্ষ্য যদি তোৰ কাঞ্চনজংঘা মৰুৰ মাজেৰে আগুৱাই যা, তই নহবি বিচলিত হঠাৎ দেখি দানৱৰ দৰে থকা জীৱন ঘাতত আমি কাঞ্চনজংঘাত উপনীত হ'বলৈ হ'লে অৰ্থাৎ লক্ষ্যত প্ৰাপ্তি হ'বলৈ হ'লে বহু বাধা বিঘিনি হতাশা নিৰাশা এইবিলাক মৰুভূমিৰ মাজেৰে যোৱাৰ দৰে আমি পাৰ হ'ব পাৰিব লাগিব, তেতিয়া আমি লক্ষ্য প্ৰাপ্তিত উপনীত হ'ব পাৰিম। এতিয়া মই আগত যিটো চেপ্টাৰ লৈ আহিছোঁ সেই চেপ্টাৰটো মই আকৌ শিকি আহিছোঁ। তাৰপিছত সেই মহামুনি ব্যাসদেৱে মহামুনি ভোগদেৱক এই জীৱতৰণৰ উপায়ৰ অমৃত ভাণ্ডাৰ দি থৈ গ'ল। আৰু মহামুনি ভোগদেৱে চিন্তা চৰ্চা কৰি দেখিলে যে মোৰ লগতে যদি সেই অমৃত ভাণ্ডাৰ থাকি যাব লগা হয় তেতিয়াহ'লে জীৱকুল নিশ্চয় নিষ্ঠাৰ নেপাব। গতিকে তেওঁ ভ্ৰমি ফুৰিলে মহামুনি ভোগদেৱে ক'ত পোৱা যায় যোগ্য ব্যক্তি, ক'ত পোৱা যায় যোগ্য ব্যক্তি। এইদৰে ভ্ৰমি ফুৰোতে 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 ঈশ্বৰৰ ইচ্ছা প্ৰকামনা পূৰ্বক যদি কৃষ্ণ কাৰণ ৰজা পৰীক্ষিত এজন একান্ত ভক্ত আছিল, তেওঁ পূৰ্বপুৰুষসকল ঈশ্বৰৰ ভক্ত আছিল। সেইকাৰণে তেওঁলোকৰ এটা কামনা আছিল যে হে প্ৰভু জীৱনৰ অন্তিম বেলালৈকে মই তোমাৰ সান্নিধ্য পাওঁ, তোমাৰ ভকতৰ সান্নিধ্য পাওঁ, তোমাৰ গুণ গান গাবলৈ পাওঁ। এই যিটো বংশানুক্ৰমে তেওঁলোকৰ আহিছিলে সেইকাৰণে ৰজা পৰীক্ষিতৰ সেই যিটো নিৰহ স্থানত অনিমন্ত্ৰিতভাৱে মহামুনি ভোগদেৱে আহি পবিত্ৰ মহাভাগৱতৰ অমৃত তত্ত্বৰ কথা বৰ্ণনা কৰিলে। আৰু সেই অমৃত তত্ত্বৰ কথা যেতিয়া বৰ্ণনা কৰিলে সেই বৰ্ণনা কৰোঁতে কিন্তু 60,000 ৰিকেট শ্ৰৱণ কৰাৰ সৌভাগ্য হৈছিল, কিন্তু কাৰো ঠিকভাৱে ৰৈ নগ'ল, কাৰণ তেওঁলোকে অস্থিৰভাৱে শুনিছিলে। সেইকাৰণে আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে বাৰে বাৰে কয় কি বুলি কয়, এই শব্দটো এই বিশ্বজগতত হৰিৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰাৰ সময়ত তুমি কিন্তু এক মন হ'বা। যদি এক মন নোহোৱা তেতিয়াহ'লে সেই ঋষিসকলে মহাভাগৱত শুনিও কৰ্ণগোচৰ যেনেকে নহ'ল জীৱনটো বিভ্ৰান্তিৰে পৰিপূৰ্ণ হৈ গ'লে তুমিও তেনেকুৱা হ'বা। সেইকাৰণে তুমি সাৱধান হ'বা বুলি এই দুজনে আমাক বাৰে বাৰে আছে। সেইকাৰণে আপুনি মই সাৱধান হ'ব লাগিব। সাৱধান হ'বলৈ হ'লে কিছুমান নিয়ম আৰু বিধি কথা আছে, খাদ্যাভ্যাসৰ কথা আছে, আচৰণৰ কথা আছে, সাজপাৰৰ কথা আছে, অনুশীলনৰ কথা আছে। এইবিলাক আমি কৰ্ণকে সূক্ষ্মভাৱে যেতিয়া ভাগৱত পাঠ কাৰোবাৰ ঘৰত হয় তেতিয়া এই বিষয়ে আমি আলোচনা কৰিব লাগে। এতিয়া মই এটা ধাৰাৰে কথাখিনি কৈ আছোঁ, সেই ধাৰাটোলৈ মই আকৌ সোমাই দিছোঁ। তাৰপিছত সেই মহামুনি ভোগদেৱে ৰজা পৰীক্ষিতৰ কোলেৰে যিখিনি মহাভাগৱত অমৃত তত্ত্বৰ কথা বৰ্ণনা কৰিছিল
তাৰ পৰা বহু নিলগত এজন যাক নিষ্ক্ৰিয় বুলি কোৱা হয়, ভূতগ্ৰস্ত বা ভূত নামৰ এজন ব্যক্তি